নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে BTime আৰু BTimeৰ আজিৰ এই প্ৰতিবেদনলৈ মই আলালুদ্দিন আপোনালোকক স্বাগত জনাইছোঁ। আজি এটা বিশেষ খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ। বিজনীত এনেকুৱা এখন শ্ব'ৰুম যি শ্ব'ৰুমে এখনকৈ বাইকৰ লগত আপোনাক দিব LED টিভি। হয়, বিশ্বাস নহ'ব, শুনি আচৰিত হ'ব। আচৰিত হ'লেও কিন্তু এয়া সঁচা। যদি এখন বাহন ক্ৰয় কৰে তেতিয়াহ'লে সেই বাহনৰ লগত পাব আপুনি LED টিভি। LED টিভি পাব কিন্তু। গতিকে কোনখন বাহনৰ লগত ক'ত পাব সবিশেষ জনাম। মোৰ সৈতে এই মুহূৰ্তত মই আপোনালোকক লৈ যাব বিচাৰিছোঁ সেই শ্ব'ৰুমখনৰ ভিতৰলৈ। আচলতে শ্ব'ৰুমখন হৈছে বিজনীত স্থিত DS এণ্টাৰপ্ৰাইজ নামৰ হুণ্ডা শ্ব'ৰুম। আৰু এই হুণ্ডা শ্ব'ৰুমে এনেকুৱা ধৰণৰ এটা অফাৰ ঘোষণা কৰিছে, জানি আচৰিত হ'ব, শুনি আচৰিত হ'ব। যদি আপোনালোকে বাহন ক্ৰয় কৰিব বিচাৰিছে তেতিয়াহ'লে কিন্তু এই শ্ব'ৰুমত আহি নিজৰ পচন্দনীয় বাহন ক্ৰয় কৰিব পাৰে। তাৰ লগত আপোনালোকে কিন্তু লাভ কৰিব এখনকৈ LED টিভি। ইয়াৰ পূৰ্বে বিভিন্ন ভিডিঅ' আমি প্ৰস্তুত কৰিছিলোঁ য'ত কোৱা হৈছিল যে বাহন ক্ৰয় কৰিলে মোবাইল ফোন দিয়া হ'ব, কিন্তু এইবাৰ কিন্তু উল্টা। যদি আপুনি বাহন ক্ৰয় কৰে তেতিয়াহ'লে LED টিভি পাব। এতিয়া প্ৰশ্নটো হৈছে যে প্ৰত্যেকটো বাহনত LED টিভি দিয়া হ'ব জানো? নিশ্চয় নহয়। কেৱল সুকীয়া এটা বাইক আছে যি বাইকৰ মডেল হৈছে SP 160cc। বাইকটো যদি মই দেখুৱাওঁ তেতিয়াহ'লে এইখন বাহন, এইটো হৈছে যদি দেখুৱাই 160cc, মানে SP 160cc হুণ্ডাৰ এখন বাহন। আৰু এই বাহনখন যদি আপুনি ক্ৰয় কৰে তেতিয়াহ'লে এই বাহনৰ লগত আপুনি পাব এখনকৈ LED টিভি। LED টিভিয়েই নহয়, ইয়াৰ উপৰি আপোনালোকে লাভ কৰিব দুটাকৈ হেলমেট। ইয়াৰ পিছতো আছে 5 লিটাৰ পৰ্যন্ত পেট্ৰল। তাৰ উপৰিও 5,000 টকা আপোনালোকে কেছবেক পাব। এইখিনি সুবিধাৰ সমান্তৰালভাৱে আপোনালোকে এখন LED টিভি লাভ কৰিব কেৱল এইখন বাহন ল'লে। আৰু বাকী যিসমূহ মই ক'লোঁ 5,000 টকা কেছবেক, ইয়াৰ উপৰিও 5 লিটাৰ পেট্ৰল, দুটাকৈ হেলমেট, এইখিনি সুবিধা পাব প্ৰত্যেকটো বাহনত। ইয়াত যিমান গাড়ী আছে, হুণ্ডা কোম্পানীৰ যিমান বাহন আছে সেই বাহনসমূহ আপুনি ক্ৰয় কৰিলে কিন্তু এইখিনি সুবিধা লাভ কৰিব। তাৰ কাৰণে আপোনালোকে আহিব লাগিব বিজনীত স্থিত গেৰুকাবাৰী পথত অৱস্থিত বিজনী বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়ৰ সমীপত অৱস্থিত DS এণ্টাৰপ্ৰাইজ নামৰ এই হুণ্ডা শ্ব'ৰুমত। সময় সীমিত, যিহেতু সমাগত নতুন বছৰ উপলক্ষে কিন্তু এই DS এণ্টাৰপ্ৰাইজ নামৰ এই যি হুণ্ডা শ্ব'ৰুম, সেই হুণ্ডা শ্ব'ৰুমে কিন্তু এইসমূহ অফাৰ ঘোষণা কৰিছে। গতিকে আপুনিও লাভ কৰিব পাৰে বাহনৰ লগত এখনকৈ LED টিভি। আপুনি ইয়ালৈ আহক আৰু নিজৰ বাহন ক্ৰয় কৰি, নিজৰ পচন্দনীয় বাহন ক্ৰয় কৰি বা SP 160 নামৰ এই যি মডেল, এই মডেলৰ বাহন ক্ৰয় কৰি লৈ যাওক ঘৰত LED টিভি।